গাঁওখনি গোটেই ধাননি পথাৰসমূহ পকি ধান সোণালী ধাননি হৈ আছে এতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এনেই গায়ত্ৰী ঘৰত ফুৰিবলৈ আহিছোঁ। তেওঁলোকৰ বাগিচাবোৰ চাব দেই, ইমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈ দিছে মানে। আমি এতিয়া সিহঁতি লগ ধৰিছে বৰটেঙা খাবলৈ পাৰিবলৈ গৈ আছোঁ। সিহঁতৰ ঘৰলৈ ফুৰিবলৈ বুলি এনেই আহিছিলোঁ। সিহঁতি আকৌ বৰটেঙা খাম ক'লে, ভালেই পালোঁ আৰু সেইবাবে আমি এতিয়া পাৰি মেলি খামগৈ ধুনীয়াকৈ ৰ'দত বহি লৈ। আৰু আঘোণৰ মাহত ৰবাব টেঙাৰ খোৱা মজাই বেলেগ নহয়নে। এয়া পাৰিলোঁ আৰু পাৰি মোক ঘৰলৈও দুটামান লৈ যাম। এয়া বৰটেঙা পাৰি আনিছোঁ ধুনীয়াকৈ কেইটা। ফ্ৰেণ্ডছ, এই দুটা বৰটেঙা পাৰি ল'লোঁ ধুনীয়াকৈ। আমি এতিয়া ৰ'দত বহি খাম। বৰটেঙা পোৱা দেখিছেনে? এয়া বৰটেঙা লাগি আছে আৰু বৰটেঙা খোৱা এই আঘোণ মাহত বৰটেঙা খোৱা মজাই বেলেগ। এয়া দেখিছেনে বৰটেঙাকেইটা? মানে ওচৰৰ ভণ্টিজনী ঘৰলৈ আহিছিলোঁ আৰু এতিয়া আমি ৰবাব টেঙা খাম। সিহঁতি উলিয়াই দিছে ৰবাব টেঙা কাটিবলৈ। এই তিনিটা ঘৰলৈ লৈ যাম আৰু এই দুটা এতিয়া খাম আমি। আপোনালোকে চাই থাকিবচোন ৰবাব টেঙানো আমি কি কৰি কেনেকৈ কোনেনো খাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, শেষত জনাবলৈ নাপাহৰিব কেনে লাগিল। বলক তেন্তে ৰবাব টেঙা কাটো এতিয়া। গায়ত্ৰী ঘৰলৈ আহিছোঁ। গায়ত্ৰীনো কোন নিশ্চয় চিনি পায়, জনা হৈ গ'লে আৰু নজনা হৈ গ'লে পিছত দেখি যাব গায়ত্ৰী শইকীয়া আৰু লিপিকা শইকীয়া দেই। দুইজনীৰ নামকেইটা কৈ দিছোঁ। আৰু এতিয়া আমি মানে এয়া কলপাত কাটি লৈছোঁ ধুনীয়াকৈ। কলপাতত খোৱাৰ জুতি বেলেগ। আৰু এতিয়া আঘোণৰ বতৰত ৰবাব টেঙাৰ সোৱাদ ল'ব লৈছোঁ। ৰবাব টেঙা পুৰা এজনী নিজৰা ফ্ৰেণ্ডছ, ৰবাব টেঙা আপোনালোকৰ ফালে কি টেঙা বুলি কয়? আমাৰ ফালে বৰটেঙা বুলিও কয়, ৰবাব টেঙা বুলিও কয়। আৰু পথাৰত বিশেষকৈ খাই বেছি ভাল লাগে। পথাৰতো এদিন খামগৈ, যেতিয়া ধান দাব আপোনালোকক দেখুৱাম। যিহেতু টেঙা কাৰ কাৰ ফেভাৰেট বাৰু ক'বচোন। আমি কিন্তু টেঙা খাই বিৰাট ভাল পাওঁ আৰু যিহেতু ৰ'দত বহি বেছি খাই ভাল লাগে নহয়। টেঙা কাটি আছোঁ ফ্ৰেণ্ডছ, চাই থাকক আপোনালোকেও। আমি খাম এতিয়া টেঙা, মানে ৰবাব টেঙাৰ জুতি ল'ম এতিয়া। ৰ'দত বহি আছোঁ, চাই থাকক দেই ভিডিঅ'টো সম্পূৰ্ণকৈ। লিপিকাই মই গুচাই লওঁ বৰ্তমান। আপোনালোকক আকৌ খাব সময়ত লগ পাই আছোঁ। এয়া ৰেডি হৈ গ'ল। আমি গুচাই আদায় কৰি পেলালোঁ আৰু এতিয়া ভাগ কৰিম। কলপাতত কিন্তু দেই, এয়া ভাগ কৰি আছোঁ।
আৰু যিহেতু টেঙা কলপাতত খাব লাগে মানে এই ৰবাব টেঙা ভাগ, সেইবাবে কলপাত কাটি আনি একদম পূৰা খাবলৈ ৰেডি কৰি আছোঁ আৰু একদম চৰিয়াকৈ দি দিছোঁ। চৰিয়াটো খাবলৈ মানে জোলটো যিহেতু চৰিয়াত খাব, সেইবাবে গায়ত্ৰীক চৰিয়া এটা দি দিয়া হৈছে। চৰিয়া দি দিছোঁ। এয়া নিকুমনিয়ে খাব এক চৰিয়া। সদায় টেঙা কলপাতত খাব লাগে, সেইবাবে আমি কলপাত কাটি লৈছোঁ। এয়া কলপাতত খাই আছোঁ। আৰু এয়া গায়ত্ৰী, এয়া নিজা বা হয়, এয়া খুৰী, এইফালে আছে লিপিকা, তাইক দেখা নাই আপোনালোকে বৰ্তমান। বেয়া লাগিলে দেখিবলৈ। এয়া আমি খাবলৈ লৈছোঁ আৰু হ'ব দিয়া চাওঁ। আৰু এয়া মই এয়া লিপিকা চৰিয়া লৈ লৈছে দেই ফ্ৰেণ্ডছ। আৰু এজনী গায়ত্ৰী চিনি পাইছে নিশ্চয়, পাইছে। এজনী লিপিকা শইকীয়া, এজনী নিজৰা বা হৈয়া লিপিকা শইকীয়াৰ মাক, মানে মোৰ আমাক বীণা বাইদেউ। বীণা বাইদেউ হেনো মাকৰ নামটো কৈ দিছে আৰু। ঠিক আছে, আমি খাই লওঁ। বাই বাই। টেঙা খালোঁ। এয়া ফুলনি বাগিচাখন আপোনালোকক দেখুৱালোঁ ধুনীয়াকৈ। এয়া এইগৰাকীয়ে খাই হোৱাই নাই, খাই আছে। এয়া টেঙা ঘৰলৈ লৈ যাবলৈও দিছে, লৈ যাম, ঘৰত খামগৈ।